হেল্ল', এয়া মূৰত হেনা লগাই লৈছোঁ যিহেতু আজি সানডে হয় আৰু সানডে এনেকৈ হেনা চেনা লগাই ভাত বনাব আহিছোঁ। মাহৰ দালি বহাই দিছোঁ। এয়া চজিনা পাত আৰু এনেকৈ মাহৰ দালিৰ খাৰ কোনে কোনে খাই ভাল পায় জনাবচোন। আনটো ফালে এইবিলাক মাছ, ভাঙন মাছ, সৰু মাছ, এইফালে কাৱৈ মাছ বাচিবই আছোঁ। কাৱৈ মাছ বনাম মধু হেলেঙেৰে আৰু সেইটো ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। মাছখিনি ধুনীয়াকৈ বাছি ধুই লৈছোঁ। ইমান বেছি গৰম, মোৰ ভাত ৰান্ধি থাকোঁতে গোটেই ভিডিঅ' কৰাই নহ'ল। ভাত সাজিলোঁ, এয়া মাহৰ দালি, খাৰ আৰু ইয়াত টেঙা, তাৰপিছত সৰু মাছ, ভাঙন মাছ ভজা, এনেকৈ গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু এইফালে দেউতা খাবলৈ বহিছে আৰু দেউতাই ক'লে বোলে ইমানবিলাক মাছ নাখায়, তো দেউতাই অকণমান মাছ কমাই থৈ দিলে। যিহেতু দেউতা খাবৰ মন নাই, তো আমি ইমান বেছি জোৰো কৰা নাই, যি পাৰিছে তাকে খাব দিছোঁ। আৰু এইফালে আমি সকলোৱে মিলি খাই আছোঁ। আৰু সানডে যে এনেকৈ সকলোৱে বহি মিলিজুলি খাই বহুত বেছি ভাল লাগে, হয়নে? আপোনালোকে বাৰু সানডে বুলি কি কৰিলে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে মোক চাওক না, গৰমত অৱস্থা নাই। এইফালে মই অদিতিক ভাত খুৱাই দি আছোঁ। আৰু এইটোৱে আছিল আজি এটা সানডে ডেইলি ব্লগ, একেবাৰে সৰুকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ চাই ভাল পাব। আৰু এতিয়াও যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু এইফালে এইজন হৈছে মোৰ শহুৰ দেউতা, আৰু দেউতাক মই আগতে ভিডিঅ'ত দেখাইছোঁ বাৰু। তো এয়া দেউতাই মানে মাছ বাচি বাচি নিজে খোৱাতকৈ অদিতিকহে খুৱাই দি আছে, আৰু তাইও খাই আছে। এয়া হাজবেণ্ড, অদিতি, দেউতা, আৰু সেইফালে মই অদিতিক অকণমান ভাত খুৱাইও দি আছোঁ, মানে তাইৰ লগত লাগিব লাগে, সৰু হৈ আছে যেতিয়া। আজিলৈ সকলোকে এৰিছোঁ, বাই বাই।